নমস্কাৰ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া গ্ৰীষ্ম বন্ধৰ সময়, সকলোকে গ্ৰীষ্ম বন্ধৰ শুভেচ্ছা জনাইছোঁ। গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে ফুৰাৰ আশা কৰে। কিছু যায় মামাকৰ ঘৰত, কিছুৱে ক'ৰবাত ফুৰিবলৈ যায়। তেনেদৰে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও ফুৰাৰ মন কৰিছিল। তাৰে কিছুমান ছাত্ৰ ছাত্ৰী মোৰ ঘৰত আহিবৰ বাবে বহুত আশা কৰি আছিল। সেইবাবে মই আজি দেওবাৰে তেওঁলোকক মোৰ ঘৰলৈ মাতিলোঁ। এয়া চাওকচোন, তেওঁলোক আমাৰ ঘৰত আজি আহিল। সকলো অহা নাই। মোৰ ছাত্ৰ ছাত্ৰীৰ লগতে মোৰ ল'ৰাটোৰো বন্ধু হয় তেওঁলোকে আহিছে। আহি পালে তেওঁ মিলা মিছা হৈছে। এয়া চাওক, খেলিছে। আহি খুব ভাল লাগিছে, সিহঁতে ইয়াতে খেলিব পাইছে। মাজে মাজে মই সিহঁতৰ লগত ফটো উঠিছোঁ। মোৰ ল'ৰা ছোৱালী দুটাৰ লগত খেলিছে। মোৰ ছোৱালীজনীয়ে সিহঁতৰ লগত বন্ধুত্ব ভালদৰে গঢ় লৈ উঠিছে। এয়া চাওক, পূৰা মোবাইলত গেম খেলাত ব্যস্ত। ইফালে সেয়া পুতলালৈ খেলাত ব্যস্ত। ইফালে আমাৰ ঘৰত ভাটৌ এটা আছে, মিতুৰ লগতো খেলিছে। এয়া পাকঘৰত আহি সিহঁতে বটলত পানী ভৰাইছে, ফ্ৰিজত থৈছে। সিহঁতে বোলে ঠাণ্ডা পানী বটল লৈ যাব। ইফালে মই এয়া খোৱা বোৱাৰ যোগাৰ কৰিছোঁ। সিহঁতে খেলাত ব্যস্ত আৰু মই পাকঘৰত ব্যস্ত। তাৰপিছত ৰন্ধা বঢ়া হৈ গ'ল, সিহঁতক খাবলৈ দিলোঁ। সিহঁতে টেবুলত নাখায়, তলত হেনো মজিয়াত বহি একেলগে খাব। গতিকে সিহঁতক এনেদৰে তলতে বহি খোৱাৰ ব্যৱস্থা কৰি দিলোঁ। খাই বৈ লৈ সিহঁতে আকৌ ফূৰ্তি তামাচা কৰিলে, মিঠাই খাইছে আৰু আনাৰস কাটি সিহঁতে খাব মন গ'ল, সেয়া খাইছে। তাৰপিছত অলপ যাবৰ বাবে কাপোৰ সলাইছে, যাবলৈ ওলাইছে সিহঁতৰ। এয়া চাওক, মই চিনাকি কৰি দিওঁ। এয়া বৰষা, জয়শ্ৰী, হিমাক্ষী, তুলিকা, পৰিণীতা, পংকজ, ভাস্কৰ। এয়া মোৰ ল'ৰা ৰণবীৰ আৰু মোৰ ছোৱালী নীলব্জা, লগতে নীলব্জাৰ ফেভাৰেট পেৰট মিতু। এয়া চাওক, যোৱাৰ সময়ত নীলব্জাই সিহঁতক একোটাকৈ কলম উপহাৰ দিছে। যোৱাৰ সময়ত সিহঁতৰ অন্তৰংগ আলাপ। এয়া চাওক, যাবলৈ সাজু। সকলোৱে চেণ্ডেল পিন্ধিছে আৰু চাইকেল লৈ আহিছিল। এই চাইকেল লৈ যাবলৈ ওলাইছে সকলো। লগত এটা পানী বটল লৈছে, ফ্ৰিজৰ পৰা উলিয়াই ঠাণ্ডা পানীৰ বটল। চাওক, তেওঁলোকে আহি গ'ল আৰু বাইদেউৰ ঘৰৰ পৰা। খুব ফূৰ্তি কৰিলে বাইদেউৰ ঘৰত আহি। লগতে মোৰ ল'ৰা ছোৱালী দুটাৰ লগত খেলিলে, খুব ফূৰ্তি কৰিলে। সিহঁতে আকৌ আহিম বুলি কৈ গৈছে। বাইদেউ, আহি আপোনাৰ ঘৰত বহুত ভাল লাগিল, আমি আকৌ আহিম। সিহঁতৰ মৰমবোৰ যেন সদায় এনেকৈ থাকে। সিহঁতৰ ভৱিষ্যত সুন্দৰ কামনা কৰিলোঁ। ধন্যবাদ।